নমস্কাৰ জনাইছোঁ সকলোকে। এয়া পিঠা বুলি ভাবিছে নেকি বাৰু? নহয় পিঠা, এয়া হৈছে ফেহু। মায়ে মানে খুব সযতনে ৰাখি থৈছে আৰু সকলোৱে কৈ আছে যিহেতু বিয়া ইমান খাইছোঁ হয় বাৰু, বিয়া খাইছোঁ নোখোৱা নহয়। আৰু এইফালে মানে মায়ে কৈ আছে গৰম কৰি লোৱা নহ'লে ভাল নালাগিব। সেই গেছতে গৰম কৰি লৈছোঁ ফেহুখিনি, কিন্তু হ'ল 2-3 দিন কিন্তু বেয়া হোৱা নাই। ইমান ধুনীয়া হৈ আছে আৰু গৰম কৰি লোৱাৰ পিছত মানে খুব ছফ্ট হয় খাবলৈ। আৰু মানুহজনে এনেকৈ মানে উলিয়াইছে, চাওকচোন উলিয়াওঁতেই মানে দেখিবলৈ কি ধুনীয়া হৈছে আৰু খাই যে বিৰাটেই ভাল লাগে, অলপ মানুহ মানে ভাঙি যোৱা নাই। আৰু তাতকৈ ডাঙৰ কথা হৈছে মই যে কাটি বিৰাট ভাল পাওঁ, এনেকৈ যেতিয়া দীঘলে ওলাই যোৱাৰ পিছত মানে মই কাটি বিৰাট ভাল পাওঁ। কাটি পানি মই নিজেও খাই ভাল পাওঁ আৰু মানে দিও ভাল পাওঁ বাৰু। আৰু খাই বিৰাট টেষ্টি হয়। আৰু যদি আপোনালোকে খাই পোৱা নাই এনেকৈ চুঙাত দি পেলাই খাবচোন ফেহু। চাওকচোন কি ধুনীয়াকৈ ওলাই আহিছে। আৰু কোনে কোনে খাই পাইছে বাৰু ফেহু এনেকৈ চুঙাত দি কমেণ্ট বক্সত জনাব হা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।